কেৱল মানুহৰ কাৰণে। প্ৰভুৰ দপদপনি দেখি কুকুৰে ভাবে কিজানি মানুহবোৰ বৰ ক্ষমতাশালী। এই পৃথিৱীখন কেৱল মানুহৰ কাৰণে, কেৱল মানুহৰ কাৰণেই হোৱা উচিত। মানুহবোৰৰ উভৈনদী উপচাৰ দেখি চৰাইবোৰে ভাবে কিজানি মানুহবোৰ বৰ সুখী। এই পৃথিৱীখন কেৱল মানুহৰ কাৰণে, কেৱল মানুহৰ কাৰণেই হোৱা উচিত। কুকুৰ, চৰাই আৰু মানুহৰ কাহিনী একে সমতলৰ নহয়। স্বৰ্গযাত্ৰাত যুধিষ্ঠিৰক বাট দেখুৱাই যোৱা কুকুৰটোক ধন্যবাদ জনাওঁ। প্ৰমেথিউছৰ কলিজা খুটিয়াই খুটিয়াই খোৱা চৰাইটোক দিওঁ গৰিহণা। আদম নামৰ সেই প্ৰথম মানুহটোৰ নিষিদ্ধ আপেলটো বিচাৰি যাওঁ। আহাৰ, নিদ্ৰা, মৈথুনৰ বাদেও কুকুৰে জানেনে বাৰু আছে এক জীৱন, যিটো জানে কেৱল মানুহে। চৰাইও নাজানে কিজানি জীৱন আৰু মৰণৰ তফাত, যিটো জানে কেৱল মানুহে। কুকুৰ কুকুৰৰ বাবে, চৰাই চৰাইৰ বাবে বৈৰী নহয় অজিন পাতকী। মানুহেই সাজে মানুহৰ বাবে আয়ুধ, মানুহেই সাজে মানুহৰ বাবে পান্থশালা। কুকুৰ কিম্বা চৰাইৰ কথাকে নকওঁ, স্বয়ং দেখি আহিছে কৌটিকলীয়া মানুহে।